প্ৰত্যেক দেওবাৰ নিচিনাকৈ আজিও ঠিক আমাৰ তিনিটিয়াহাটকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবৰীয়া প্ৰেৰণামূলক পাঠদান আৰম্ভ হৈছে। এয়া বৰ্তমান প্ৰশিক্ষণস্থলীত আমি উপস্থিত আছোঁ। প্ৰশিক্ষণস্থলীত উপস্থিত আছোঁ। আমি প্ৰেৰণামূলক পাঠদানৰ আৰম্ভণিতে আমি কিছুমান শৰীৰ চৰ্চা আমি কৰি থকা দেখা গৈছে। এই শৰীৰ চৰ্চাসমূহ আমাৰ কিতাপৰ বাহিৰত থকা কথা বতৰাবিলাক জনাৰো এক সুযোগ লাভ কৰিছে। সেইটো আটাইতকৈ ডাঙৰ কথা যে মই দেখিছোঁ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব নিয়মানুৱৰ্তিভাৱে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰিছে, শাৰীৰিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মানুহৰ জীৱনত প্ৰথম প্ৰয়োজনীয়তা হৈছে আমি নিয়মানুৱৰ্তী হ'ব লাগে, আমি নিজক সামাজিক ক্ষেত্ৰত সংযমী হ'ব লাগে। যিটো শিক্ষা তোমালোকে ইতিমধ্যে পাইছা বা আমাৰ আগত প্ৰদৰ্শনী শিখ জৈন খ্ৰীষ্টান আমি যি ধৰ্মই নহওক কিয় প্ৰতিটো ধৰ্মৰে মূল কথাটোৱে হৈছে আমি সৎ এটি জীৱন যাপন কৰিবৰ কাৰণে আমাক উদগনি দিয়ে, নহয় জানো? যিটোৰ লগত আমাৰ আধ্যাত্মিকতাৰ কথাটো জড়িত হৈ আছে। আধ্যাত্মিকতাই আমাক কি শিকায়? আধ্যাত্মিকতাই আমাক কি শিকায় যে আমাক পৰোপকাৰ শিকায়, দয়া শিকায়, ক্ষমা শিকায়। আমি যিবিলাক এজন মানুহে জীৱনত আয়ত্ত কৰিবলগীয়া মানৱীয় যিখিনি প্ৰমূল্য, সেই প্ৰমূল্যখিনি আয়ত্ত কৰিবলৈ শিকায় আমাক আধ্যাত্মিক শিক্ষায়। সেইকাৰণে বিদ্যালয়ত প্ৰাতঃ সভা আয়োজন কৰা হয়। প্ৰাতঃ সভাই আমাক গোটেই দিনটোৰ কাৰণে যিটো মাইণ্ড কনচেন্ট্ৰেশ্যন, মনোসংযোগ আমি ভালদৰে কৰিবৰ কাৰণে আমাক উদগনি দিয়ে এই প্ৰাৰ্থনা সভা। সেইকাৰণে আমাৰ দিনটো যে আমি বিভিন্ন চিন্তা ঘৰৰ পৰা আহোঁতে ধৰা কেতিয়াবা আমাৰ মন বেয়া লাগি আহিব পাৰে, কেতিয়াবা হয়তো আমি খুব আনন্দিত হৈও থাকিব পাৰোঁ, কেতিয়াবা হয়তো আমি খুব দুখ মনেৰে আহিব পাৰোঁ। এই গোটেইবিলাক কিন্তু যেতিয়া একান্ত চিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবা, সেই প্ৰাৰ্থনা কৰাৰ সময়ত ভগৱানৰ কথা যেতিয়া চিন্তা কৰিবা, তেতিয়া তোমালোকে কি হ'ব? প্ৰাৰ্থনাই আমাৰ দৈনন্দিন যিটো পাঠ্যসূচী, সেই পাঠ্যসূচীত আমাৰ মনটো সংযোগ কৰিবলৈ মনটোক পবিত্ৰ কৰিব। কিন্তু অতি দুৰ্ভাগ্যৰ কথা আমি লক্ষ্য কৰিছোঁ যে আগতে ল'ৰা ছোৱালীবিলাকে সন্ধিয়া চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰে, পদূলি দি যাওঁতেনে আমি কোনো প্ৰাৰ্থনা কৰে। আজিকালি কিন্তু গাঁওবিলাকতো প্ৰায় কিন্তু প্ৰাৰ্থনাৰ পৰিৱেশ এটা নোহোৱা হৈ গৈছে। মই কিন্তু আশা কৰিছোঁ তিনিটিয়া আহতগুৰি হাইস্কুলত যিটো প্ৰাৰ্থনাৰ পৰিৱেশ দিছে সেইটো তোমালোকে ঘৰতো ৰাখিবা। সন্ধ্যা পঢ়া টেবুলৰ আগমুহূৰ্তত কোনোবা গোসাঁই ঘৰলৈ যাবা, কোনোবা মছজিদলৈ যাব লাগিব বুলি কথা নাই। তোমাৰ নিজৰ পঢ়া টেবুলখনেই তোমাৰ সাধনাৰ মূল ফল। সেইখিনিতে বহি তোমালোকে একান্ত চিত্তে ভগৱন্তৰ তোমালোকে পথাৰীয়কে এষাৰ কথা কৈছিলে, তোমালোকে ডাঙৰ হ'লে গম পাবা, কৈছিলে যে দেশৰ ভৱিষ্যত আমাৰ শ্ৰেণীকোঠাসমূহতে গম পাব। তাৰমানে এই শ্ৰেণীকোঠাৰ মাজত তোমালোকৰ মাজত থকাৰ নিচিনা তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ মাজতে আমাৰ দেশৰ ভৱিষ্যত নেতৃত্ব দিব পৰা নেতাজন সোমাই আছে। সেই নেতাজন মই কিন্তু ৰাজনীতিৰ নেতা কথা কোৱা নাই অকল, তেওঁ হয়তো ৰাজনীতিৰ নেতাও হ'ব পাৰে, তেওঁ হ'ব পাৰে কিহক নেতৃত্ব দিব লাগিব তোমালোকে আমাৰ সমাজ
সাহিত্য, ৰাজনীতি, অৰ্থনীতি, সংগীত সকলো ধৰণৰ ক্ষেত্ৰত নেতৃত্ব দিব পৰা ল'ৰা-ছোৱালী সৃষ্টি হ'ব লাগিব, নেতাজন সৃষ্টি হ'ব লাগিব। আমাৰ এই শ্ৰেণীত কয় জুই শালত বহিলেহে বোলে কমাৰ শালত বহিব পাৰি, হয়নে? আকৌ এনেকৈ কয় যি মূলা বাঢ়ে দুপাততে চিন মিলি গৈ। তাৰমানে কি হ'ল, সৰুৰে পৰা সেই কৰ্ষণটো আমাৰ আৰম্ভ হ'ব লাগিব। আমি এদিনতে গৈ পেলাই গায়ক হ'ব নোৱাৰো, পাৰিম নে বাৰু? পাঁচি পত্ৰিকাত লেখাটো অকল পাঁচি পত্ৰিকাটো বছৰেকৰ এটা ইছ্যু বা ছমহীয়া এটা ইছ্যুতে লিখি নাথাকে। তোমালোকে লেখাবোৰ নিয়মীয়াকৈ লিখিবা। হাতে লিখা আলোচনীখন ওলাই কাৰণেহে যে লেখা এটা তোমালোকে দিবা তেনে কথা কিন্তু হ'ব নোৱাৰে। তাৰ কাৰণে কি কৰিব লাগিব, বছৰেকত আমি কেইবাটাও লেখা লিখিব লাগিব। তাৰ ভিতৰৰ পৰা উৎকৃষ্ট লেখাটো আমাৰ পাঁচিৰ পত্ৰিকালৈ যাব, আমাৰ হাতে লিখা আলোচনী। কিতাপে কি দিয়ে বাৰু? এতিয়া কিতাপৰ কথা ক'লে আমি কওঁ যে কিতাপে আমাক কি দিব, আমাক জ্ঞান দিব, আনন্দ দিব, মনোৰঞ্জন দিব। আৰু আটাইতকৈ ডাঙৰ কথা কি জানা, যে মানুহে আমি জীয়াই থাকিবৰ কাৰণে আমি খাদ্য খাওঁ, নহয় জানো? সদায়তো আমি স্কুলে অহাৰ আগত খাওঁ, স্কুলৰ পৰা গৈ খাওঁ, ৰাতি খাওঁ, আৰু অন্য সময়ত আমি কিলিখা আমলখি পৰা ধৰি আমি দিনটোত কিমান খাওঁ ঠিকেই নাই, হয় জানো? সেইবিলাক আমি কিহৰ কাৰণে খাওঁ? দেহৰ আমি শক্তিৰ কাৰণে খাওঁ, বৰ্ধনৰ কাৰণে খাওঁ, বিকাশৰ কাৰণে খাওঁ, হয় নহয়? কিন্তু আটাইতকৈ ডাঙৰ কথা, যদিহে আমি মানসিক খাদ্য নাখাওঁ তেতিয়াহ'লে কিন্তু আমি নিশবতীয়া হৈ গৈছোঁ। এটা মানসিক খাদ্য, মানসিক খাদ্য কোনবিলাক হ'ব পাৰে? মানসিক খাদ্য কি জানা? যি খাদ্যই আমাৰ মনটোক প্ৰফুল্লিত কৰি ৰাখিব, মনটোক আমাক সৎ কৰি ৰাখিব, মনটোক সবল কৰি ৰাখিব, সেইবিলাকেই হৈছে মানসিক খাদ্য। সেই মানসিক খাদ্যবিলাকৰ ভিতৰত অন্যতম খাদ্যটোৱে হৈছে গ্ৰন্থ বা কিতাপ। সেইকাৰণে কয় কিতাপ পঢ়া মানুহ অন্য মানুহতকৈ কিতাপ পঢ়া মানুহৰ মনটো বহল হয় বুলি। কিতাপে আমাক ব্যাপ্তি দিয়ে, কিতাপে আমাক সুখ দিয়ে। কি সুখ দিয়ে? কিতাপৰ পৰা তুমি দৰ্শন সুখ পাব পাৰা, স্পৰ্শ সুখ পাব পাৰা, অনুভূতি সুখ পাব পাৰা, আৰু মনলৈ আমাৰ এটা বিচাৰ ধাৰাল সীমা মাকাম এইবিলাক ভাল কথা। অসীমজাৰ হেৰাল সীমা এখন একদম অসমীয়া সাহিত্যৰ এখন বহু কথিত কিতাপ, বহু জনপ্ৰিয় কিতাপ। কিন্তু তোমালোকে এই বয়সত প্ৰথমতে মই পঢ়িবলৈ তোমালোকক কওঁ, তোমালোকে পঢ়িবা বকুল ফুলৰ দৰে। তোমালোকে কিতাপখন পঢ়িলে মানে তোমালোকে তোমালোকক নিজকে বিচাৰি পাবা। আৰু কিতাপখনৰ মাজত কি আছে জানানে? কিতাপখনৰ মাজত আছে এজন ছাত্ৰই তেওঁ কেনেধৰণে পঢ়িলে, কেনেধৰণে আগবাঢ়িলে জীৱনত সফলতা পাব পাৰে তাৰ কথা আছে। এবাৰ কিতাপখন মেলাৰ পিছত মই দিব পাৰোঁ, কিতাপখন তোমালোকৰ জনাবলৈ কথা। আত্মকথাখন তোমালোকে পঢ়ি চাবা। সেইখন পঢ়িলে তোমালোকে গম পাবা মানুহে শাৰীৰিক প্ৰতিবন্ধকতা নেওচিও জীৱনত কেনেদৰে সফলতা পাব পাৰে। মানুহৰ মন কিমান শক্তিশালী হ'লে মানুহে জীৱনত সফলতাৰ বাট দেখিব পাৰে বা মানুহে নিজকে নিজে প্ৰতিষ্ঠিত কৰিব পাৰে। সেই আত্মপ্ৰতিষ্ঠাৰ কাৰণে বা নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচিও জীৱনত কেনেধৰণে সফল হ'ব পাৰি তাৰ উদাহৰণ তোমাকে সংস্থাপিত কৰা আত্মকথা। বিশ্ব সাহিত্যতে তোলপাৰ লগোৱা এখন গ্ৰন্থ, এটা সময়ক প্ৰতিনিধিত্ব কৰা এখন গ্ৰন্থ তেওঁ লিখি উলিয়ালে কেনথানকৰ ডায়েৰী। সেইখন ডায়েৰী কম ডায়েৰী নহয়, আৰু বয়সটো চোৱা তোমালোকৰ বয়স নহয়নে? 14 বছৰীয়া এগৰাকী কিশোৰী, যিগৰাকীয়ে গোটেই বিশ্বতে পৰিচিত। আমি কেনথানকৰ ডায়েৰী আমি জৰিয়তে তেওঁক মানে আমি চিনি পাওঁ, তেওঁ মৰিও অমৰ হৈ গ'ল। সেইকাৰণে আমি গ্ৰন্থ পঢ়িব লাগে। গ্ৰন্থই আমাক কি দিয়ে যে আমি মহৎ লোকসকলৰ সান্নিধ্য লাভত আমাক কিহে সহায় কৰে? গ্ৰন্থই সহায় কৰে। মা দেউতাই কৈ থাকে যে কৈ থাকে নে থাকে? কিন্তু আজিকালি আকৌ এটা বেয়া বস্তু আহি গ'ল নহয়, আহিছে নাই বাৰু? কি মোবাইল চোৱা নে নোচোৱা? চাওঁ। গেম খেলা নেকি মোবাইল? মই আমেৰিকা বিচাৰিলে আমেৰিকা ইয়াত ওলাই যাব, হয়নে নহয়? ক'ত আমেৰিকাত কি ঘটিছে, ইংলেণ্ডত কি ঘটিছে, জাপানত কি ঘটিছে, ইণ্ডিয়াৰ চুকে কোণে ক'ত কি ঘটিছে, আমি মোবাইল ফোনটো টিপিলে সকলো পাই যাওঁ। এই মোবাইল ফোনটোৱে এহাতে সমগ্ৰ বিশ্বক আমাৰ হাতৰ মুঠিত আনি দিলে। তথ্য বিচাৰিলেই আমি মোবাইলতে পাওঁ, প্ৰশ্ন উত্তৰ নাজানিলেও মোবাইলতে পাওঁ। কিন্তু মোবাইল অৱশ্য জীৱনটো কিন্তু প্ৰকৃত জীৱন হ'ব নোৱাৰে। হ'ব পাৰে জানো? সমনীয়াৰ লগত আমি খেলিব লাগে, তেতিয়া আমি কি হৈ যাম যে আমি শাৰীৰিকভাৱে শক্তিশালী হ'ম, আৰু আমাৰ কি হ'ব যে জড়তা যিটো, সেই জড়তাটো আমাৰ
ক'বাচোন বোলে হাইতা আপুনি পুৰণি দিনৰ কথা কওকচোন শুনি তোমালোকে সাধু লাগিলে নহয়নে সেইকাৰণে আমি ককা আইতা তেওঁলোকৰ বহুত অভিজ্ঞতা থাকে কিন্তু আজিকালি দুখৰ বিষয়ে আমাৰ মানুহবিলাকে বহুতে ককা আইতাবিলাকক এলাগী নিচিনা কৰে যাৰ কাৰণে বৃদ্ধাশ্ৰমবিলাকৰ সৃষ্টি হৈছে বৃদ্ধাশ্ৰম শুনিছা নাই যে বুঢ়া বয়সত সৰু বা মাক দেউতাকে মৰম চেনেহ কৰি ডাঙৰ কৰা মাক বাপেকবিলাক বুঢ়া হ'লে নালাগে বুলি কৈ দিয়ে হয়নে যে মই মাক চাব নোৱাৰো আৰু দেউতাক চাব নোৱাৰো এইবিলাক বৃদ্ধাশ্ৰমৰ ল'ৰা ছোৱালীক যে কিতাপেই দিবা যদি কেতিয়াবা বাৰ্থডে খাবলৈ যোৱা তোমালোকে জন্মদিনৰ উপহাৰ কিতাপ দিবা এনে বহু যাত্ৰাৰ শেষ মূৰ্তি যাৰ বুকুৰ উমেমুখ দিছে ভাল পোৱাৰ আমাৰ যৌৱনৰ প্ৰাচুৰ্য হলক জীৱনৰ ভাল পালেও কৈছে যে এনে এবিধ কলা যি কলাৰ জৰিয়তে আমি আমাৰ ভাষা শুদ্ধকৈ ক'বলৈ উচ্চাৰণ কৰিবলৈ বা আয়ত্ত কৰিবলৈ আমি সক্ষম হওঁ এই যে কবিতাটো যে আমি আবৃত্তি কৰিছোঁ বা কৰোঁ সেই কবিতাটো কৰোঁতেনে আমি কি কৰিব লাগে যে কবিতাত আমাৰ বিভিন্ন ধৰণৰ পদ জোৰ দিব লাগে বা কবিতাটোৱে কি অৰ্থটো কৈছে আৰু তাৰ লগতে আমি কবিতাটোৰ জৰিয়তে কবিয়ে কি বুজাব বিচাৰিছে কবিতাটোত কিবা জটি লয় বা বিৰাম এই চিহ্নবিলাকৰ ব্যৱহাৰ কেনেধৰণে হৈছে সেই কথাবিলাক আমি সুন্দৰকৈ আবৃত্তি কৰিব পাৰে সেইবিলাকে কি কৰিব পাৰে পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠানৰ যিটো এংকৰিঙৰ যিটো দায়িত্ব সেইটো তেওঁলোকে ল'ব পাৰে বা বাতৰিৰ যিটো ঘোষক-ঘোষিকা হ'ব পাৰে অভিনয় ক্ষেত্ৰখনত তেওঁলোক যাবলৈ ই সহায় কৰিব পাৰে তাৰমানে কবিতা আবৃত্তিৰ জৰিয়তেও আমি নিজকে কি কৰিব পাৰোঁ এজ এ কেৰিয়াৰ এটা প্ৰফেশ্যন হিচাপে আমি নিজকে ল'ব পাৰোঁ সেইকাৰণে আমি কি কৰিব লাগে যে কবিতা আবৃত্তি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু কবিতা আমাৰ পাঠ্যক্ৰম আমি পাঠ্যক্ৰমৰ সমানে গুৰুত্ব দিবলগীয়া কিন্তু বিষয় তোমালোকে আমি যে বিদ্যালয়ত এতিয়া ছাৰে যিখিনি কাৰ্যসূচী লৈ আছে সেইখিনিক আমি কি বুলি কৈছোঁ পাঠ্যক্ৰম বুলি কৈছোঁ তাৰমানে পাঠ্যক্ৰমৰ সমানে জীৱনৰ কাৰণে গুৰুত্ব দিবলগীয়া বিষয় সমষ্টি হৈছে পাঠ্যক্ৰম পাঠ্যক্ৰমে আমাক কি দিব যে আমাক বিভিন্ন প্ৰকাৰৰ আছে আমি ক'লো শাৰীৰিক কাৰ্যসূচী তোমালোকে কৰিছা দৌৰা বা কেৰাটে কৰিলা বা বিভিন্ন ধৰণৰ জাম বা বিভিন্ন ধৰণৰ আমি যিবিলাক ইনডোৰ আউটডোৰ আমি গেমছবিলাক খেলোঁ সেইবিলাকে আমাক মানে শাৰীৰিক যিবিলাক আমাক সহায় কৰে গঠনত সহায় কৰে দেহ নিৰোগীকৈ ৰখাত সহায় কৰে সেইবিলাক হৈছে আমাৰ শাৰীৰিক জীৱন সুন্দৰ হওক ভাল হওক অনাগত দিনত তিনিটীয়া আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয় অসমৰ শৈক্ষিক জগতত বৌদ্ধিক জগতত সামাজিক ক্ষেত্ৰখনত নেতৃত্ব দিব পৰা যি ধৰণেৰে ছাত্ৰ ছাত্ৰী উলিয়াই দিছে ভৱিষ্যতলৈও তোমালোকৰ মাজৰ পৰা তেনে সম্ভাৱনা সমাজলৈ আগবঢ়াই দিব বুলি আমি আশা কৰিছোঁ লগতে আজি এই প্ৰেৰণাদায়ক পাঠদান অনুষ্ঠানটিত আমাক এগৰাকী আমন্ত্ৰিত বক্তা হিচাপে দুআষাৰ মনৰ কথা ক'বৰ বাবে সুযোগ দিয়াৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক আন্তৰিক ধন্যবাদ জনাই কামনা জনাই মোৰ এই কাৰ্যসূচী ইমানতে সামৰি লৈছোঁ ধন্যবাদ আশীৰ্বাদ পাইছা বিশিষ্ট ব্যক্তিসকলৰ যিখিনি আশীৰ্বাদ শলাগ আশীৰ্বাদৰ শলাগেই তোমালোক কৃতকাৰ্য হ'বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বাইদেউৰ পৰা যথেষ্ট কথা জানিলে বুলি মই গম পালোঁ বিশেষকৈ বাইদেউৰ এটা কথা মই গম পালোঁ যে আমি জন্মদিনত ইজনে সিজনক কিতাপহে মাধ্যমিক বিদ্যালয় আহি মই অতিকে আনন্দিত হ'লোঁ এক ব্যক্তিক্ৰমী কাৰ্যসূচী এই বিদ্যালয়ৰ পৰিয়ালবৰ্গই আৰম্ভ কৰিছে মই ভাবিছোঁ এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক আধ্যাত্মিক সকলো ধৰণৰ বিকাশত ই সহায়ক হ'ব আৰু সমাজলৈ আমাৰ উত্তৰ পুৰুষক এটা সুন্দৰ ৰূপত নেতৃত্ব দিব পৰা এটা ৰূপত পাঠদান আগবঢ়োৱা হৈছে তোমাৰ অনুভৱ কি হয় ছাৰে আমাক প্ৰেৰণাদায়ক পাঠদানটো দিছে মানে আমি আগবাঢ়ি যাবৰ বাবে আৰু আমাৰ ভৱিষ্যতে পাঠদান চলি আছে এইটো তোমাৰ অনুভৱ কি তুমি কি পাইছা মই ইয়াৰ পৰা মই শৈক্ষিক বৌদ্ধিক শাৰীৰিক আৰু আধ্যাত্মিক বহু জ্ঞান লাভ কৰিছোঁ তোমাৰ কি উপকৃত হৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ কি উপকৃত হৈছে তুমি কি পাইছা প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ বিদ্যালয়ত দেওবৰীয়া প্ৰেৰণাদায়ক পাঠদান দিয়া হৈছে ইয়াৰ দ্বাৰা মই আধ্যাত্মিক শিক্ষা শাৰীৰিক মানসিক যথেষ্টখিনি শিক্ষা লাভ কৰিব পাৰিছোঁ